বৰ্তমান সময়লৈকে কিমান ওজনৰ মাছ আহিছে আপোনালোকৰ হাতত খবৰ অহা? 3 কেজি 50 গ্ৰামটো হাইষ্ট হৈছে, ডিমাপুৰৰ এজন এংলাৰে ধৰিছে। দ্বিতীয়তে আপোনাৰ 3 কেজি 30 গ্ৰাম, এজনো ডিমাপুৰৰে হয়। আপোনালোকক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ, আপোনালোকে যথেষ্ট সহায় কৰিলে মোক এই ইভেণ্টটো ছাকচেছ হোৱাৰ ক্ষেত্ৰত। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভূপেন বাৰী ইউটিউব চেনেললৈ। ইতিমধ্যে আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ যে অহা 27 আগষ্ট তাৰিখে শিৱসাগৰৰ বহুগড়ত এখন মাছ ধৰা প্ৰতিযোগিতা হ'ব। আজি অনুষ্ঠানৰ স্থলীত আমি উপস্থিত হৈছোঁহি আৰু আপোনালোকক এতিয়া দেখাবলৈ লৈ যাম আমি শিৱসাগৰৰ বহুগড়ত অৱস্থিত ফিচিং কম্পিটিশ্যনখনলৈ। গতিকে চাই থাকক ভিডিঅ'টো শেষৰ অংশলৈকে। এতিয়া আমি লাহে লাহে সোমাই যাওঁ আহক ফিচিং কম্পিটিশ্যনৰ কম্পিটিটৰসকলৰ কাষলৈ। ইতিমধ্যে আহি আমি কাউণ্টাৰ গৃহ পাইছোঁ। কাউণ্টাৰ গৃহত বৰ্তমান কোনো উপস্থিত নাই। ইয়াত টিকেটসমূহ আছে এনেকৈ। আৰু আহি আমি অৱক্ষত পহুগড়ৰ সমগ্ৰ অঞ্চলটো পাই গ'লোহি। ইয়াতে আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ বিভিন্ন ৰাজ্যৰ লোকসকলে ইয়াত এতিয়া ফিচিং কম্পিটিশ্যন অংশগ্ৰহণ কৰি আছে। আৰু এইফালেও আমাৰ হাজাৰ ফিচিং কম্পিটিটৰৰ লগতে আমাৰ দৰ্শকসকলো আছে। গতিকে আপোনালোককো লৈ যাম সেই ফিচিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰা লোকসকলক দেখাম, তাৰ অডিয়েঞ্চসকলক দেখাম। ব'লক ভিডিঅ'টোৰ পাছৰ অংশলৈকে চাই থাকক। ইতিমধ্যে বন্ধুসকল আমি আহি উপস্থিত হ'লোহি পহুগড়ৰ সেই মাছ ধৰা ফিচিং কম্পিটিশ্যনৰ প্ৰতিযোগীসকলৰ কাষত। আৰু এতিয়া আমি এগৰাকী বাইদেউক লগ পাইছোঁ। গতিকে আহক বাইদেউৰ লগত অকণমান কথা পাতোঁ। বাইদেউ প্ৰথমতে নমস্কাৰ জনাইছোঁ আমাৰ চেনেললৈ। হয় বাইদেউ, আপুনি কোন জেগাৰ পৰা আহিছে? বাইদেউৰ লগত কথা পাতি গম পালোঁ যে বাইদেউ আহিছে গোলাঘাটৰ পৰা। আৰু ইতিমধ্যে 4.5 ঘণ্টা সময়ৰ 1.5 ঘণ্টা সময় উকলি যোৱাৰ পাছতো বাইদেৱে কোনো মাছ ধৰিব পৰা নাই। কিন্তু আগন্তুক 3 ঘণ্টাত মাছ ধৰিবলৈ চেষ্টা চলাই যাম বুলি বাইদেৱে জানিবলৈ দিলে। এতিয়া এইখিনিতে এগৰাকী অন্য বাইদেৱে মাছ ধৰিবৰ বাবে টোপ বনাই থকা দেখা পালোঁ। ইয়াত বহুত বস্তু আছে, ভাৰ্মি কম্প'ষ্ট আছে, তাৰপিছত আপোনাৰ ব্ৰেড আছে, তাৰপিছত কেঁচু মানে থকা মাটিটো আছে, হাঁহৰ মানে আৰু কি আছিলে হাঁহৰ কণী, এইবোৰ বহুতখিনি বস্তু মিক্স কৰি পিনি মানে 10টামান বস্তু আছে। আপোনাৰ নামটো ক'বচোন বাইদেউ? মোৰ নামটো নিকিতা দত্ত হাজৰিকা। আপুনি শিৱসাগৰে নে? মই শিৱসাগৰ বেজবৰুৱা স্কুলৰ হয়। অংশগ্ৰহণ কৰিবলৈ পাই অনুভৱ কেনেকুৱা হৈছে? বহুত ভাল লাগিছে। ভাল লাগিছে ন? মানে হুইল বৰশী মাৰিব নাজানো যদিও মানে তেওঁ বুলিও মানে অংশগ্ৰহণ কৰিছোঁ। হয়। গতিকে দৰ্শকসকল, আমি বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ বাইদেউ, আপুনি পুৰস্কাৰ পাবলৈ সক্ষম হয়। থেংক ইউ। ইতিমধ্যে দৰ্শকসকল আপোনালোকক সমগ্ৰ দৃশ্য দেখালোঁ। আৰু এতিয়াও আমাৰ এইফালে আমাৰ স্থানীয় দৰ্শকসকল বহি আছে আৰু তেখেতসকলৰ পৰা অলপ মনোভাৱ জানিবলৈ আমি চেষ্টা কৰিম। আমি প্ৰথমতে আহিছোঁ এগৰাকী বাইদেউৰ কাষলৈ। বাইদেউ, আপোনাৰ সম্পূৰ্ণ নামটো ক'বচোন? হয়, নিৰদা বৰুৱা। আপুনি এই শিৱসাগৰৰে নে? জয়সাগৰ হয়। উজনি অসমত প্ৰথমবাৰৰ বাবে এটা ফিচিং কম্পিটিশ্যন হৈছে আৰু ইয়াত আহিবলৈ পাই ভাল অনুভৱ? জড়িত আছে। হয় কামনা কৰিছে। হয়, বহুত ধন্যবাদ জনাইছোঁ বাইদেউলৈ। ইতিমধ্যে আহি আমি ইয়াৰ ফিচিং কম্পিটিশ্যনৰ যিজন মূল স্বত্বাধিকাৰ ভাস্কৰদা, তেখেতৰ লগত আমি অলপ দুআষাৰ কথা পাতোঁ আহক। বাকী একদম সময়ৰ পৰা খেলখন অনুষ্ঠিত হ'ল, চাৰে 9 পৰা হৈছে ন? বহুত দীঘল হৈ গ'ল। বৰ্তমান সময়লৈকে কিমান ওজনৰ মাছ আহিছে আপোনালোকৰ হাতত খবৰ অহা? 3 কেজি 50 গ্ৰামটো হাইষ্ট হৈছে, ডিমাপুৰৰ এজন এংলাৰে ধৰিছে। আৰু দ্বিতীয়তে আপোনাৰ 3 কেজি 30 গ্ৰাম, এজনো ডিমাপুৰৰে হয়। সকলোকে অশেষ ধন্যবাদ জনাইছোঁ, আপোনালোকে যথেষ্ট সহায় কৰিলে মোক এই ইভেণ্টটো ছাকচেছ হোৱাৰ ক্ষেত্ৰত। ইতিমধ্যে ছাকচেছ হৈছোঁ আৰু অলপ দেৰি পাছতে কম্পিটিশ্যন ফিনিছ হ'ব 2টা বজাত। আৰু 3টা বজাত আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিম। আজিয়ে কৰিব ন? আজিয়ে কৰিম। ঠিক আছে, বাকী শুভেচ্ছা থাকিল। ধন্যবাদ। ভাল লাগিল। আৰু দৰ্শকসকলক ইতিমধ্যে আপোনালোকক দেখালোঁ আমি ফিচিং কম্পিটিশ্যনৰ সেই আপোনালোকক কম্পিটিটৰসকলক আৰু ইয়াৰ অডিয়েঞ্চসকলক। আৰু ইয়াৰ এতিয়া আমাৰ ফিচিং কম্পিটিশ্যনৰ পৰিচালনা সমিতিৰ এজন দাদা আছিলে, যাক মই আপোনালোকক আগতেও চিনাকি কৰিছিলোঁ। তেখেতৰ নাম হৈছিলে দিলীপ চাহাদা। আৰু দিলীপ দাৰ ওচৰলৈ আমি যাওঁ আহক।
দিলীপ দা ভালে আছে? ভাল ভাল। আচ্ছা আপোনাৰ কেনেকুৱা? মোৰ একদম বঢ়িয়া, আপোনালোকৰ আশীৰ্বাদ। ইয়াত আহি কেনেকুৱা লাগিছে, আপোনাৰ অনুভৱ কেনেকুৱা? মই প্ৰথম অৱস্থাত ভবা নাছিলোঁ যে ইমানখিনি কেণ্ডিডেট হ'ব, কিন্তু আজি প্ৰথম অৱস্থাত যেতিয়া মই আহি পেলাই পুখুৰী ৰাউণ্ডটো ঘূৰিলোঁ তেতিয়া আপোনাৰ প্ৰায় মানে হাজাৰ পিছত হাজাৰ মানুহ বাঢ়ি গৈছে। আপোনালোকৰ হিচাপত আমি এই প্ৰগ্ৰেমটো ছাকচেছফুল হৈছে? ডেফিনেটলি একদম মানে 110% ছাকচেছফুল হৈছে আৰু শুভেচ্ছা জনাইছোঁ। অনাগত দিনত আপোনালোকে এই অনুষ্ঠানবিলাক আকৌ পাতি যাব। নিশ্চয় নিশ্চয়, ধন্যবাদ থাকিল আপোনালোকে। এইটো মানে আপোনালোকে যিকণ আমাক সহায় দিছে, সহায় কৰিছে, আপোনাৰ চেনেলতো মই আমাৰ ভিডিঅ' ওলাইছে, ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, আমি দেখিছোঁ। ভাল লাগিছে, আপোনালোকে আমাক সহায় সহযোগ আগবঢ়াইছে, তাৰ কাৰণে ধন্যবাদ। ঠিক আছে, দিলীপ দালৈ আমি ধন্যবাদ জনাইছোঁ। আমি এজন দাদাক লগ পাইছোঁ। দাদা স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। দাদাৰ আপোনাৰ সম্পূৰ্ণ নামটো ক'বচোন। মোৰ নাম দিলীপ গগৈ। দিলীপ গগৈ। আপোনাৰ কোন জেগাৰ পৰা আহিছে আপুনি? বোকাখাটৰ পৰা আহিছে। উজনি অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ফিচিং কম্পিটিশ্যন হৈছে, আপুনি অংশগ্ৰহণ কৰিব পাই কেনেকুৱা লাগিছে? ভাল লাগিছে। হয় হয়। অনাগত পানীটো কম আছে নহয় জানো? হয় হয় হয়। আমি ইতিমধ্যে জনামতে ইয়াত প্ৰায় 600ৰ ওপৰত প্ৰতিযোগী হৈছে। আপোনাৰ এই বৰ্তমান সময়লৈকে কিবা মাছ আহিছে নেকি হাতলৈকে? এতিয়ালৈকে অহা নাই। হয় 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 হয়। আপোনালোক আৰু অনাগত দিনত এনেকুৱা অনুষ্ঠান আকৌ যদি হয় আপুনি আকৌ অংশগ্ৰহণ কৰিব পাৰিবনে? হয়, অসমৰ মানে যিকোনো জেগাত মানে ফিচিং কম্পিটিশ্যন হ'লে মই তাতে আপুনি যায় ন? শ্বিলং হওক, গোৱালপাৰা হওক, য'তেই হওক, বিভিন্ন জেগাত আপুনি অংশগ্ৰহণ কৰিছে। হয় হয়। ঠিক আছে, দাদালৈ ধন্যবাদ জনাইছোঁ। এতিয়া বন্ধুসকল আমি যাব বিচাৰিছোঁ পহুগড়ৰ অন্য এটা কোণত থকা এংলাৰ অৰ্থাৎ বৰশী বোৱা লোকসকলৰ কাষলৈ। ইতিমধ্যে আপোনালোকক দৰ্শকসকল বহুত আপোনাৰ ফিচিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰা আপোনাৰ কম্পিটিটৰ দেখালোঁ, আৰু এতিয়া আমি এজন কম্পিটিটৰ দেখাবলৈ লৈছোঁ। তেওঁলোক আহিছে নাগালেণ্ড তুলিৰ পৰা, গতিকে আহক তেখেতসকলৰ অলপ মনোভাৱ জানো। দাদা প্ৰথম ৱেলকাম কৰিছোঁ আমাৰ চেনেললৈ। থেংক ইউ। আচ্ছা দাদা, আপোনাৰ সম্পূৰ্ণ নামটো ক'ব। মই আলং ইয়াদেন আছোঁ। আলং ইয়াতেন। কোন ষ্টেটৰ পৰা আহিছে? আমি নাগালেণ্ড। আচ্ছা। ইয়াত আজি প্ৰথমবাৰ উজনি অসমত, আপাৰ আছামত ফাৰ্ষ্ট টাইম হৈছে এইটো ফিচিং কম্পিটিশ্যন। ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই আপোনাৰ কেনেকুৱা লাগিছে? বেছি ভাল লাগিছে। বহুত ভাল লাগিছে না? বেছি ভাল লাগিছে। আৰু আজি মৌচমটো এনেকুৱা ভাল। হয়, মৌচমটো ভাল, সেইটো কাৰণে সেইটো ভাল লাগিছে। আৰু বৰ্তমান সময়লৈকে আপোনাৰ কিবা মাছ ধৰা হৈছে নেকি এতিয়ালৈকে? এতিয়ালৈকে হোৱা নাই নহয় জানো? আচ্ছা, ঠিক আছে, আপোনালৈ শুভেচ্ছা থাকিলে, বেষ্ট অফ লাক। এতিয়া বন্ধুসকল এইখিনিতে এজন এংলাৰে এটা 210 গ্ৰাম ওজনৰ আৰি মাছ ধৰা আমি দেখিবলৈ পালোঁ। আৰু লগতে আয়োজক সমিতিৰ লগত কথা পাতি গম পালোঁ যে লোকজন সুদূৰ গুৱাহাটীৰ পৰা আহিছে আৰু তেখেতৰ নাম হ'ল বিকাশ দাস। গতিকে দৰ্শকসকল ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ।